সন্মানীয় উপাধ্যক্ষ মহোদয়, মই বাজেট ভাষণটো খুব ভালকৈ পঢ়ি চাইছিলোঁ। তাৰপিছত বাজেট হাইলাইটছখনো পঢ়ি চাইছিলোঁ। তাৰপাছত ষ্টেটমেণ্ট এণ্ড MTFPখনো পঢ়ি চাইছিলোঁ। তাৰপাছত বিত্ত বিভাগৰ ডিটেইল এষ্টিমেটছখিনিও এবাৰ ভালকৈ থৰলি ভালকৈ চাইছিলোঁ। আৰু তাৰপাছত এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টটো চালোঁ। এই গোটেইবিলাক চাই মই আমাৰ গাঁৱৰ মানুহবিলাকৰ কাৰণেনো ইয়াত কি কি আছিলে সেইটো পৰীক্ষা কৰিছিলোঁ। অধ্যক্ষ মহোদয়, দেখা গ'ল এই গোটেইবিলাক চোৱাৰ পাছত দেখিলোঁ যে ক'তো এই বাজেটখনৰ ক'তো এই 48 টকাৰ পৰা গৈ যে আমাৰ মচুৰ দাইলৰ দাম 110 টকা হ'ল, সেইটো কমাবৰ কাৰণে কোনো ব্যৱস্থা এই বাজেটখনত নাই। 80 টকাৰ পৰা গৈ গৈ এতিয়া যে 200 টকীয়া মিঠাতেল হ'ল, সেই মিঠাতেলৰ দাম কমাবৰ কাৰণে কোনো ব্যৱস্থা ইয়াত নাই। বিজেপি চৰকাৰৰ দিনত 441 টকাৰ আমাৰ LPG এটা গেছৰ দাম এতিয়া প্ৰায় 1000 টকা হ'লগৈ। সেইটো কমাবৰ কাৰণে কোনো ব্যৱস্থা অধ্যক্ষ মহোদয় এই বাজেটখনত দেখা নাপালোঁ। এতিয়া যদি মোক সোধে যে এই বাজেটখন মানুহৰ বাজেট হয় নে নহয়, মই কি উত্তৰ দিম আপোনালোকে নিজে কওক। দ্বিতীয় বস্তুটো, লকডাউনৰ সময়ত আমি দেখিছিলোঁ যে আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল। আমাৰ বেটেৰী ৰিক্সা চালক, অটো চালক, টেক্সি চালক, ওলা উবেৰৰ চালকসকল, হোটেলত কাম কৰা মানুহবিলাক, বাকী ইণ্ডাষ্ট্ৰী, পৰ্যটন সকলোৰে অৱস্থা বেয়া। কিন্তু আমি দেখিবলৈ পালোঁ যে বাজেটত এই সম্পৰ্কে উল্লেখেই নাই। তেতিয়াহ'লে কেনেকৈ কওঁ যে এই বাজেটখন ভাল বাজেট এখন? আমি দেখিছোঁ যে আমাৰ গাঁওবিলাকৰ এই সময়ৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল আমাৰ ডেকা ল'ৰাবিলাক এজন এজনকৈ এতিয়া গৈ বেংগলোৰ বা কেৰেলাত গৈ কাম কৰিবলগীয়া হৈছে। আমাৰ গাঁৱৰ ল'ৰা গৈ কেৰেলাত যেতিয়া মাছ মাৰিবলৈ গৈছে, সাগৰত মাছ মাৰিবলৈ গৈছে, হাজিৰা এটা পাইছে 8000 টকা বা 14000 টকালৈকে দৰমহা যেতিয়া পাইছে, সেই ল'ৰাজনক ঘূৰাই আনিবৰ কাৰণে, সেই ল'ৰাজনক নিৰাপত্তা দিবৰ কাৰণে কোনো কথা এই বাজেটখনত উল্লেখ নাই। এতিয়া মোক কওক, মই কেনেকৈ কওঁ অধ্যক্ষ মহোদয় যে এইখন মানুহৰ বাজেট, অসমৰ মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে এই বাজেটখন তৈয়াৰ কৰা হৈছে বুলি মই কেনেকৈ ক'ব পাৰিম? অধ্যক্ষ মহোদয়, মই এই বাজেটখন যেতিয়া ইমান কথা কৈ আছিলে, এই বাজেটখনত কৈ থকাৰ পাছত মই ইকনমিক ছাৰ্ভেখন এবাৰ পঢ়ি চাইছিলোঁ। আমাৰ ইকনমিক ছাৰ্ভে আছামখন, এইখনত দেখা গ'ল যে এই ইকনমিক ছাৰ্ভে আছামত লিখি থোৱা আছে যে আমাৰ অসমৰ এজন মানুহৰ এবছৰৰ গড় জনমূৰি আয় হ'ল 95,309 টকা। এইটো কাৰেণ্ট প্ৰাইচত দেই। আৰু কনষ্টেণ্ট প্ৰাইচত, স্থিৰ মূল্যত আমি দেখিছিলোঁ যে এজন মানুহে এবছৰত ইনকাম কৰে 63,214 টকা। তেতিয়া মই কি কৰিলোঁ যে যেতিয়া এইটো দেখিলোঁ, তেতিয়াহ'লে মই দেখিলোঁ বেলেগ ৰাজ্যবিলাকৰনো কিমান ইনকাম, এজন মানুহৰ এবছৰৰ ইনকাম কিমান। মই ৰিজাৰ্ভ বেংকৰ গোটেই ডকুমেণ্টবিলাক তেতিয়া লক্ষ্য কৰিলোঁ। এইটো ৰিজাৰ্ভ বেংকৰ 2020-21 একেবাৰে শেহতীয়া তথ্য। এই ৰিজাৰ্ভ বেংকৰ ডকুমেণ্ট লক্ষ্য কৰি দেখিলোঁ যে যি সময়ত আমাৰ এজন মানুহৰ ইনকাম 95,309 টকা এবছৰত, সেই সময়ত গোৱাৰ এজন মানুহৰ ইনকাম 4,72,216 টকা, অৰ্থাৎ আমাতকৈ 5 গুণ বেছি। আৰু কনষ্টেণ্ট স্থিৰ মূল্যত দেখা গ'ল যে আমাৰ অসমৰ এজন মানুহৰ ইনকাম 63,214 টকা আৰু গোৱাৰ এজন মানুহৰ ইনকাম 3,74,055 টকা, প্ৰায় 6 গুণ। ছিকিমৰ ইনকাম আমাতকৈ 4.5 গুণ আৰু 4 গুণ বেছি। দিল্লীৰ ইনকাম আমাৰ অসমৰ মানুহ এজনতকৈ 4 গুণ আৰু 4 গুণ বেছি। মই এইটো স্থিৰ মূল্য আৰু কনষ্টেণ্ট আপোনাৰ কাৰেণ্ট মূল্যত কৈ আছোঁ। আৰু সৰ্বভাৰতীয় পৰ্যায়ত ইয়াত দেখিলোঁ, সৰ্বভাৰতীয় পৰ্যায়ত এজন মানুহৰনো ইনকাম কিমান? এজন মানুহৰ ইনকাম সৰ্বভাৰতীয় পৰ্যায়ত চলিত মূল্যত 1,50,326 টকা আৰু আমাৰ এজন মানুহৰ ইনকাম 95,309 টকা, অৰ্থাৎ আমাতকৈ 1.5 গুণ বেছি। ঠিক তেনেকৈ আমি স্থিৰ মূল্যটো আমি দেখিলোঁ যে আমাতকৈ 1.5 গুণ বেছি। অধ্যক্ষ মহোদয়, যদি আমি এজন মানুহৰ ইনকাম বঢ়াবৰ কাৰণে, পাৰ কেপিটা ইনকাম বঢ়াবৰ কাৰণে কোনো ব্যৱস্থা এই বাজেটত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই বাজেটখনত মই কেনেকৈ ভাল বাজেট বুলি কওঁ? অধ্যক্ষ মহোদয়, সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে যিমানেই কথাৰ ফুলজাৰি মৰা নহওক লাগিলে, এই বাজেটখন জনগণৰ বাজেট নহয়। এই বাজেটখন পুঁজিপতিৰ কাৰণে, এই বাজেটখন কৰ্পৰেটৰ কাৰণে, ধনী মানুহবিলাকৰ কাৰণে তৈয়াৰ কৰা এখন বাজেট। অধ্যক্ষ মহোদয়, আজি অসমৰ অৱস্থাটো চাওক। আমি দেখিছোঁ
যে অসমত আচলতে স্বাস্থ্য আৰু শিক্ষা শিতানত যথেষ্ট পইচা খৰচ কৰা হয় ভাৰতবৰ্ষৰ বাকী ৰাজ্যতকৈ বেছি কিন্তু ভাৰতবৰ্ষৰ সকলো ৰাজ্যতকৈ আমাৰ ৰাজ্যত ড্ৰপ আউটৰ ক্ষেত্ৰত 1 নম্বৰ অৰ্থাৎ আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1 নম্বৰ মেটাৰনেল মৰ্টেলিটি ৰেট মাত্ৰ কেইদিনমানৰ আগত ৰিজাল্ট ওলালে 14 তাৰিখে 14 মাৰ্চৰ দিনা ওলালে তাত দেখা গ'ল যে আমাৰ প্ৰসূতি মৃত্যুৰ হাৰত আমাৰ অসম 1 নম্বৰ আৰু ইনফেণ্ট মৰ্টেলিটি ৰেটত ভাৰতবৰ্ষৰ ভিতৰত আমি অসমটোখন হ'ল ওপৰৰ পৰা 3 নম্বৰত গতিকে এই গোটেই কথাবিলাক চাই অধ্যক্ষ মহোদয় মই আপোনাক এটা কথা ক'ব খোজো যে এই বাজেটখনে না আমাৰ সাধাৰণ মানুহৰ কাৰণে কিবা কৰিছে না আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ কাৰণে বিশেষ কিবা ইয়াত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এইটো কোনোপধ্যে নাই অধ্যক্ষ মহোদয় সেইকাৰণে এই কোনোপধ্যে আমি এই বাজেটখনক সমৰ্থন কৰিব নোৱাৰোঁ অধ্যক্ষ মহোদয় এবাৰ যদি মই ডাইৰেক্টলি বাজেটখনৰ ভিতৰলৈ সোমাই যাওঁ তেতিয়াহ'লে দেখোঁ যে ইয়াত কমিটেড এক্সপেণ্ডিচাৰ অৰ্থাৎ দৰমহা সুদ আৰু পেঞ্চন তাত 57% ধন খৰচ কৰা হৈছে আটাইতকৈ ইণ্টাৰেষ্টিং কথা ইয়াত ৰেভিনিউ ডেফিচিট আৰু কেপিটেল এক্সপেণ্ডিচাৰ যদি আমি চাওঁ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ এইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে 2021-22 বৰ্ষৰ ৰিভাইজ এষ্টিমেটত যিমান কেপিটেল এক্সপেণ্ডিচাৰ কৰা হৈছে তাতকৈ এই বাজেটখনত 45% কমকৈ ধন ধাৰ্য কৰা হৈছে গতিকে এনেকুৱা এখন বাজেটক আমি কেনেকৈ এখন ভাল বাজেট বুলি ক'ব খোজোঁ কৰিব পাৰোঁ অধ্যক্ষ মহোদয় সেইকাৰণে মই বেছি দীঘলীয়া কৰিব নোখোজোঁ আৰু এটা বা দুটা কথা কৈ আপোনাৰ সন্মুখত মই গোটেই কথাখিনি শেষ কৰিব খুজিছোঁ অধ্যক্ষ মহোদয় ইয়াত ঋণৰ হিচাপটো যদি চাই তেতিয়াহ'লে দেখিব যে এই বাজেটখনৰ উল্লেখ আছে চামাৰী অফ দ্য বাজেট দেই তাত লিখা আছে যে এতিয়ালৈকে আমাৰ ঋণ 1,08,000 কোটি টকা হ'লগৈ আমাৰ ঋণৰ পৰিমাণ কিমান 1,08,000 কোটি টকা তো গতিকে বছৰি সুদে হ'ল 7,534 কোটি টকা অধ্যক্ষ মহোদয় মই শেষ কৰিব খুজিছোঁ অধ্যক্ষ মহোদয় ইমান খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে অসম চুক্তি ৰূপায়ণৰ কথা ইয়াত একো নক'লে অধ্যক্ষ মহোদয় ইমান খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে এইবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা একো নক'লে অধ্যক্ষ মহোদয় চাহ শ্ৰমিকৰ কাৰণে তেওঁলোকৰ অন্তৰখন ভাগি যায় কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ কথা 350 টকা কৰাৰ কথা ইয়াত উল্লেখ নকৰিলে NPS নেশ্যনেল পেঞ্চন স্কিমত এখন ড্ৰপ কৰিব লাগে অধ্যক্ষ মহোদয় আমাৰ পুৰণি পেঞ্চন স্কিম বুলি যাব লাগে মাইক্ৰ' ফাইনেন্সটো এটা অত্যন্ত ডাঙৰ টুপি মাইক্ৰ' ফাইনেন্সৰ পৰা আমাৰ মহিলাসকল বিশেষ ধৰণে উপকৃত নহ'ল অধ্যক্ষ মহোদয় মই যিহেতু মোৰ সময় শেষ হৈছে মই মাত্ৰ এই কথাই ক'ব খুজিছোঁ যে আমাৰ এই বাজেটখনে সঁচাকেই জনগণৰ কোনো পধ্যে হেৰি কৰা নাই মই অধ্যক্ষ মহোদয় মই মাত্ৰ মোৰ গোটেই কথাখিনি লিখি আনিছিলোঁ অধ্যক্ষ মহোদয় মই লে কৰিব পাৰোঁ মই লে কৰি দিছোঁ মোৰ গোটেই বক্তব্যখিনি লে কৰি দিছোঁ ধন্যবাদ